Hello friend, welcome back to my YouTube channel. So friend অকল মই যে আপোনালোকৰ মাজত লৈ আহিছো পুনৰবাৰ আন এটা নতুন ভিডিঅ' চাহক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। So friend অকল যিসকল ছাত্ৰ-ছাত্ৰী 2023 বৰ্ষত মেট্ৰিকত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ এটা ভাল খবৰ লৈ আহিছো। ইতিমধ্যে সেৱা ফালৰ নতুন এখন নিয়ম জাৰি কৰিছে যে মেট্ৰিকত নতুন নিয়ম যে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ছমহীয়া পৰীক্ষাৰ নম্বৰ বিচাৰিলে সেৱাই এবিলিট 2023 বৰ্ষৰ ছাত্ৰ-ছাত্ৰী যেহেতু ছমহীয়া পৰীক্ষাত যেটো নম্বৰ সেই নম্বৰটো ইতিমধ্যে সেৱা কৰ্তৃপক্ষই বিচাৰিছে যে প্ৰত্যেকখন স্কুলৰ পৰা এখন ছমহীয়া পৰীক্ষাৰ নম্বৰ বিচাৰিছে। মই আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াৰ বিষয়ে ক'বলৈ যাম আৰু 1 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈ সেৱা মুকলি কৰি দিলে বিশেষ পৰ্টেল। এই বিশেষ পৰ্টেলৰ জৰিয়তে আপোনাৰ নম্বৰটো আপলোড কৰিব লাগিব সেই সেৱাৰ যেটো অফিচিয়েল ৱেবছাইটত আৰু সেৱাৰ নতুন মাৰ্ক এন্ট্ৰি পৰ্টেলত প্ৰাৰ্থীয়ে আপলোড কৰিবলৈ লাগিব নিজৰ নম্বৰসমূহ। ইতিমধ্যে যেটো সেৱা পৰ্টেল সম্পূৰ্ণ কৰি দিছে আৰু 2 ডিচেম্বৰ পৰীক্ষাৰ্থীসকলৰ নম্বৰ আপলোড অন্তিম দিন। যেহেতু অন্তিম দিনটো হৈছে 2 ডিচেম্বৰ পৰীক্ষাৰ্থীসকলৰ নম্বৰ আপলোড অন্তিমৰ দিন। সো ফ্ৰেণ্ডত আছে 15 নৱেম্বৰৰ পৰা 2023 বৰ্ষ মেট্ৰিকৰ প্ৰপত্ৰ প্ৰেৰণ নিৰ্দেশ ধাৰ্য কৰা হৈছে। ইতিমধ্যে যে হৈছে যে 15 নৱেম্বৰৰ পৰা 2023 বৰ্ষ মেট্ৰিক প্ৰপত্ৰ প্ৰেৰণৰ নিৰ্দেশ আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয় জমা দিব লাগিব পৰীক্ষাৰ্থী নম্বৰ। ইতিমধ্যে দিয়া আছে মেট্ৰিকৰ নতুন নিয়ম হৈছে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে জমা দিব লাগে পৰীক্ষাৰ্থী নম্বৰ। এই কথাটো স্পষ্টকৈ জনাই দিয়ে সেৱা কৰ্তৃপক্ষই ইতিমধ্যে জনাই দিয়া হৈছে। ইতিমধ্যে সেৱা ফালৰ পৰা নতুন নিৰ্দেশনা আহিছে যে কোনো পৰীক্ষাৰ্থী ছমাহিলীৰ নম্বৰ আপলোড নহ'লে দিব নোৱাৰিব মেট্ৰিক পৰীক্ষা। 2023 বৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে খুবেই এটা ভাল খবৰ লৈছে কিয়নো কোনো পৰীক্ষাৰ্থীয়ে ছমাহিলীৰ নম্বৰ আপলোড নহ'লে দিব নোৱাৰিব এইবুলি 2023 বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। এই কথাটো স্পষ্টকৈ জনাই দিয়া হৈছে সেৱাৰ ফালৰ পৰা এই কথাটো স্পষ্টকৈ জনাই দিছে যে কোনো পৰীক্ষাৰ্থীয়ে ছমাহিলীৰ নম্বৰ আপলোড নহ'লে দিব নোৱাৰিব এইবুলি